ছাৰ BTR চুক্তিখন 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব, নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব পৰা নাই। মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ BTR চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয়। সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতি। जोंनि BTCआव सोर लिडारा बेबायदि दैदेनगिरि खोथा बहननो हादों नोंथांमोनहा दसेनि उनाव होनो थांगासिनो दं। सोर लिडारा आसामनि एसेम्बलियाव बर' हारिनि थाखाय होख्राव होख्राव रावजों बहनदों बिदिखौ नायनानै लाग्रोनि र' रायजो। নাই নাই আপুনি তো আগতে গভৰ্ণৰ স্পিচতে কৈ দিলে 6 শিডিউলটো। তেতিয়াহ'লে ছাৰ 3 মিনিট জনজাতিৰ সমস্যাটো 3 মিনিট নাই সমাধানৰ এটা ৰাস্তা আপোনাৰ সাজেশনখিনি দি দিয়ক। ছাৰ মই আপোনাৰ অবজাৰভেশ্যন সাজেশন শৰ্টলি ছাৰ 3 মিনিটত। ছাৰ প্ৰথম কথা হ'ল যে মই প্ৰথমতে BTRৰ পৰা আহোঁ। ছাৰ আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে, কামাখ্যাৰ নাম উল্লেখ কৰা হৈছে, খুব ভাল কথা। কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে। এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ। এতিয়া আমি দেখিছোঁ যে BTRটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে। এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া BTRৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা, SOPT যিটো 680 কোটি টকা। সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কৈ যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আচলতে আজিৰ দিনটোত BTRৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা, কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা BTRক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কৈ বঢ়োৱাৰ যিটো নিয়ম সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো SOPT বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে। এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো BTRৰ ক্ষেত্ৰত কমাই দিছে। মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব। এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে BTR যিখন চুক্তি হ'ল, মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত BTR চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম BTRৰ কাৰণে কৰি দিম, 79টা কাম কৰি দিম। অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে, গোটেইখিনি কৰিলোঁ। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনিছোঁ ৰিচাৰ্চ কৰি সব মানুহৰ লগত কথা বাৰ্তা পাতি যে আচলতে BTRৰ চুক্তিত 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে, অৰ্থাৎ 30.37%হে কাম কৰা হৈছে আৰু বেছিভাগ কামেই এতিয়ালৈকে কৰা নাই। মই ভাবোঁ যে অসম চুক্তিৰ নিচিনাকৈ আকৌ BTR চুক্তি কাৰ্যকৰী কৰিব লাগে বুলি যাতে বড়ো মানুহে আন্দোলন কৰিবলগীয়া নহয়, আকৌ যদি বড়ো মানুহে হাতত অস্ত্ৰ তুলিবলগীয়া নহয়, তাৰ কাৰণে এবছৰৰ ভিতৰতে BTR চুক্তি 2020 চনৰ চুক্তিৰ 100% দফাসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া যদি মই কওঁ এটা বা দুটা যদি উদাহৰণ দি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গম পাব। ইয়াত আছিলে অল্টাৰেশ্যন অফ এৰিয়া BTADৰ অল্টাৰেশ্যন এৰিয়াত কৈছিলে যে ইনক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি ট্ৰাইবেল পপুলেশ্যন, কৈছিলে যে তেনেকুৱা গাঁও আছে মই জনামতে 1100খন, এতিয়ালৈকে তেনেকুৱা ট্ৰাইবেল গাঁও ইয়াত অন্তৰ্ভুক্ত কৰিছে মাত্ৰ 60খন। এক্সক্লুজন অফ ভিলেজেছ হেভিং মেজৰিটি নন ট্ৰাইবেল পপুলেশ্যন, যিবিলাক নন ট্ৰাইবেল পপুলেশ্যন যাত 51তকৈ কম ট্ৰাইবেল মানুহ আছে সেইবিলাকক BTRৰ পৰা কটাৰ কথা আছিলে, তাৰ এখনো গাঁও এতিয়ালৈকে কটা নাই, সেইটো কটাৰ ব্যৱস্থা কৰিব লাগে। তাৰপাছত BTADৰ আপোনাৰ কনষ্টিটুৱেঞ্চি
40টাৰ পৰা 60টা কৰাৰ কথা আছিলে 125 যিটো এমেণ্ডমেণ্ট আছে তাত নিশ্চয় এইটো আহিব ইয়াৰ আগৰ আমাৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ লোকসভা আৰু ৰাজ্যসভাত যিটো 125 যিটো এমেণ্ডমেণ্ট বিল আছে তাত এইটো সংখ্যা BTRৰ কথাটো উল্লেখ নাই এইবাৰ নিশ্চয় সোমাব নেক্সট ছিজনত মই আশা কৰোঁ যে এই এমেণ্ডমেণ্টত 40টাৰ পৰা 60টা BTRৰ চিট আপোনাৰ 40 MCLৰ চিটটো 60টাৰ পৰা 80টা নহয় 40টাৰ পৰা 60টা 40টাৰ পৰা 60টা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই তিনিটাই কাম কৰা নাই এই তিনিটাৰ ভিতৰত মই দেখুৱালো যে এটাৰ সামান্য অংক এটা 1100খন গাঁৱৰ ভিতৰত মাত্ৰ 60খন গাঁও এতিয়ালৈকে অন্তৰ্ভুক্ত কৰিছে তাৰ পাছত যদি চাওঁ যে ৰিভিউ অফ পাৱাৰ এণ্ড ফাংচন অফ BTC তাত 90টা যিটো হেৰি দিয়াৰ কথা আছিলে সেইবিলাকো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আনহাতে ভাৰতৰ সংবিধানত মানে কি হ'ল এতিয়া কি আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল BTR বা যিকোনো 6 শিডিউল এৰিয়া কাৰ্বি আংলঙে হওক বা ডিমা হাছাওৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে যিটো পইচা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পইচাটো আকৌ ৰাজ্য চৰকাৰলৈ আহে ৰাজ্য চৰকাৰে কেইদিনমান তাতে উমনি দিয়ে তাৰপিছত আকৌ বহুদিনৰ মূৰতে এই আমাৰ BTRলৈ পঠিয়াই দিয়ে বা কাৰ্বি আংলঙলৈ পঠিয়াই দিয়ে সেইটো ডাইৰেক্টলি দিবৰ কাৰণে 125ত যিটো সংশোধনী আনিব খোজা হৈছে সেই সংশোধনীটো বিসংগতিপূৰ্ণ এই কাৰণে যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 275তে অট'নমাছ কাউন্সিল 6 শিডিউল এলেকাবিলাকৰ ফাণ্ডৰ কথাটো আছে কিন্তু 125ত আৰ্টিকল 280 সংশোধন কৰাৰ কথাহে কোৱা হৈছে 280 সংশোধন কৰাৰ কথা কৈছে এইটো অকল আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিল আমাৰ পঞ্চায়তবিলাক ডিষ্ট্ৰিক্ট পঞ্চায়তবিলাকৰ কাৰণে তেতিয়া BTRৰ মৰ্যাদা হ্ৰাস হ'ব BTRত আসলতে যি ক্ষমতা দিব খোজা কৈছে সেই ক্ষমতাটো নাইকিয়া হ'ব আৰু মই কেইটামান ইনষ্টিটিউশ্যন BTR কি হৈছে কি নহৈছে দুটা তিনিটা ছাৰ আপোনাৰ নিজৰ জনগোষ্ঠীৰ কথা ছাৰ মোক দুটা তিনিটা কথা ক'বলৈ দিয়ক এক মিনিটত শেষ কৰি দিয়ক ছাৰ মোক এটা কথা এক মিনিটত শেষ কৰি দিয়ক ছাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিম বুলি কৈছিলে এডুকেশ্যন এণ্ড আদাৰ ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন BTRৰ কাৰণে কৈছিলে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম চেন্ট্ৰেল ইউনিভাৰ্চিটি এট বৰমা এতিয়ালৈকে হোৱা নাই নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি হোৱা নাই ছাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আপোনাৰ চেণ্টাৰ ওদালগুৰি বাক্সা আৰু চিৰাং কেৱল ওদালগুৰিটো হৈছে ছাৰ তাৰ বাহিৰে বাকীকেইটা হোৱা নাই ছাৰ ইনষ্টিটিউট অফ লাইভলিহুড মেনেজমেণ্ট টংলা সেইটো হোৱা নাই ছাৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এট ৰৌমাৰী এইটো হোৱা নাই ছাৰ যদি মই এটাকে হোটেল এণ্ড টুৰিজিম মেনেজমেণ্ট ইনষ্টিটিউট এটাকে যদি ছাৰ কৈ দিওঁ তেতিয়াহ'লে দেখিবলৈ পাব যে বেছিভাগেই অথচ মুখ্যমন্ত্ৰীয়ে ভাবি আছে যে মই যিমানকেইটা কাম কৰিম বুলি কৈছিলোঁ চুক্তিত যিমান কথা আছে তাৰ এটাহে বাকী আছে বুলি তেখেতে মনে মনে ভাবি আছে আজি অলপ আগতে মই কথা পাতোঁতে এইটো কৈছোঁ গতিকে ছাৰ BTR চুক্তি 100% ছাৰ কাৰ্যকৰী হ'ব লাগিব নহ'লে আকৌ ইয়াত কিন্তু অস্ত্ৰৰ জনজননী হ'ব ছাৰ সেইটো আমি নিবিচাৰোঁ ছাৰ সেইকাৰণে 100% ছাৰ 100% ছাৰ ইয়াত তাৰ কাৰণে আলোচনা কৰিছে আপোনাৰ ছাজেশ্যন সেইকাৰণে 100% আপোনাৰ ছাজেশ্যনটো দিয়ক কৰিব লাগে ছাৰ অসমত পুৰা অশান্তি কৰিব বিচাৰিছে আপোনাৰ ছাজেশ্যনটো চাবমিট কৰিলে অশান্তি কৰিব বিচাৰিছে থেংক ইউ মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈয়ে মই তেখেতক অনুৰোধ কৰিম যে ইয়াত এটা খুব ভাল পৰিৱেশত আমি মিলনৰ এটা ভূমি পাতিছোঁ আপোনাৰ ভাষণ BTR एकर्डनि गेजेरजोंनो माखासे जोंनि रांफ्रा जे BTC जे एकर्ड सिगां हाग्रामा महिलार सारनि जे बै समाव बाजेटआ गोबांमोन नाथाय BTR एकर्डनि गेजेरजों गोबां आपडेट जानांगौआ गैयाबाबो आपडेट जानांगौआ 80 निफ्राय 100आव थानांगौआ दिनै मानो खमायखो बे मोनसे गेदेर सोंलु जाबाय रायजोफोर मा जागोन बिदिजों जोंनि BTRआव मोनसे गोजोन सुक्तिया मा जागोन उखिल गगৈ सारानो बेखौ बड'फा उपेन्द्रनाथ ब्रह्मनि हारि जाति दानायनि सिमां बे खोथाया जोंनि सायाव दिनैसिम दोहो दोहो खालामो अब्ला जोंनि जे BTCनि जे बाजेटआ BTR एकर्डनि गेजेरजों जुदि बांनांगौआ मा जाखो BTR एकर्डनि जे सोमोन्दै मानव गेदेर उखिल गगৈ सारा गोख्रों रावखौ बहनदों BTR एकर्डनि जे गासै दफाफोरखौ इमप्लिमेन्ट 100आव 100% जुदि इमप्लिमेन्ट खालामाब्ला बेखौ मोनसे गाज्रि समाजा याव गोलैगोन आरो बर'खौ थगायनाय जागोन जा उपेन्द्रनाथ ब्रह्मनि सिमां आरो मिजिंखौ फेल खालामनाय जागोन आरो सावनांगोन दा बियो
उखिल गगৈ सारा गोबां रावजों बिबुंथिजों होलांबाय नाथाय बिसोर उखिल गगৈ सारा उपेन्द्र नाथ बड'फा उपेन्द्र नाथ ब्रह्मजों बिसोरो मोनसे एखे बेचनि मानसिमोन होननानै बियो सिगां गावनि भिडिअ'आवबो मोनसे प्रेस मिटनि गेजेरजों बियो मिथिहोखांखाबाय नाथाय बर'नि माखासे अभाब अभिजुग बर'नि गांनाय उखैनाय जे गोबाव बोसोरनिफ्रायनो बर'आ 50 बोसोर बोसोरनिफ्रायनो बर'आ दिनैसिमाव दावहा खालामबाय गोबां मानसि मोजां मानसि थैबोबाय गोरों मानसि थैबोबाय जिउ बावनो गोनां जाबाय जे NDFB-नि मोजां बै समाव दैदेनलांनाय समावबो सा खोलानि बुथारलायनाय जाबाय दिनैसिमाव बैफोर बुथारलायनाया मानि थाखायमोन जों बियो बड'लेण्डनि थाखायनोमोन दिनैसिमावबो दा जोंनि थाखानाय माखासे जे BTC बे BTC-खौ सिफायनानै माखासे जेनेरेल काउन्सिलाव जुदि खालामोबाथ' बियो बहुत मुस्किल जागोन दा उखिल गगৈ सारा जोंनि बर'निनो जे माबे बायदियाव थासारियाव दङ आरो माबायदि पजिशनाव दङ बे सिगांनि BTC एकर्डनिफ्राय BTR एकर्डआ दामिसिनमोन नामा बेखौबो खोथाजों बुंलांबाय जुदि BTR एकर्डखौ टने जुदि मावोब्ला बेयाव गोख्रोङैनो एक्सन लानाय जागोन आरो माबा मोनसे बर'आव बेबायदिनो उलुं गुजुं आरो बोफ्ला बेबायदिनो दावराव दावसिया सफैगोनखौ नुनानै गोख्रों रावजों बुंलांबाय रायजोफोर दा जोंनि बर'निनो जे माखासे निदानिथाफोरा बेबायदि रावखौ बहननायखौ नुवाखै जुदि बेबायदि रावखौ बहननायखौ नुयैयाव माखासे जोंनि बर'नि जे निथाफोरा दैदेनगिरिफ्रा गिनाय दं ना माबा मोनसे गावनि गाज्रिखौनो बोख्लायनानै होजानो गिनाय दं ना मा जाखो एक्सुवेलि आं बेखौ बुजिनो मोनला दा रायजोफोर नोंथांमोना बे सोंलुनि सायाव आरो बे उखिल गगৈ सारनि बुंनायनि सायाव नोंथांमोना मा कमेन्ट होनो सानो दा नोंथांमोननि गोसोनि साननायखौ फोरमायहरनो हागोन आरो बांद्रायखिनि आङो बे बिबुंथिनि सायाव गोथौ बुंनानै आङो नोंथांफोरनि सायाव फोरमायनो सानाखै माखासे खोथाखौ बुङोबा सोरनियावबा इफेक्ट जायो आरोखि बेखायनो नोंथांमोनहा बे भिडिअनि सायाव मा कमेन्ट होनो सानो नोंथांमोना फोरमायहरनो हागोन